ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ বাবে তোমালোকৰ কালিৰ অসমীয়া পৰীক্ষা যেটো আহিব কোৱেশ্চন তাৰে স্যাম্পল পেপাৰ লৈ আহিছো তো ইয়াৰে পৰা তোমালোকে বহুখিনি কোৱেশ্চন কমন পাবা তো তোমালোকে চাই লোৱা যে কি আহিব পাৰে তোমালোকৰ পৰীক্ষাত প্ৰথমতে আছে ক বিভাগ গ্ৰুপ এ তো তোমালোকৰ মূল্যাঙ্কন ইয়াতে থাকিব 75 মাৰ্কস টোটাল তো প্ৰথমটো কোৱেশ্চন আছে অতি চমু উত্তৰ দিয়া যিকোনো দুটা 1 * 2 = 2 তো প্ৰথমটো কোৱেশ্চন আছে এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত থকা ব্যৱধান কি নেক্সট কোৱেশ্চন আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি আৰু গ নম্বৰ কোৱেশ্চন আছে ভাৰতীয় জীৱনৰ মূল সম্পদ কি তিনিটা কোৱেশ্চনৰ পৰা যিকোনো দুটা তোমালোকৰ কোৱেশ্চন লিখিব লাগিব অতি চমু উত্তৰ নেক্সট 2 নম্বৰ কোৱেশ্চনত আছে চমু উত্তৰ লিখা যিকোনো দুটা 2 * 2 = 4 এটা 2 মাৰ্ক কৰি আছে তো প্ৰথমটো কোৱেশ্চন আছে সফল উদ্যোগী হ'বলৈ কিয় কঠিন খ নম্বৰ কোৱেশ্চন অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি গ নম্বৰ কোৱেশ্চন অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কি কোন সকল লোকক বুজায় নেক্সট 3 নম্বৰ কোৱেশ্চন আছে উত্তৰ লিখা 4 মাৰ্কৰ কোৱেশ্চন হয় প্ৰথমটো আছে আটাইৰে মুখবোৰ হুকাই টেমি যেন হৈছে আৰু কি কাৰণত মুখবোৰ হুকাই টেমি যেন হৈছিল পাঠৰ আধাৰত বুজাই লিখা নাইবা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ বহলাই লিখা তো দুটাৰ পৰা যিকোনো এটা লিখিব লাগিব তোমালোকৰ 4 মাৰ্ক আছে নেক্সট 4 নম্বৰ কোৱেশ্চনটো আছে অতি চমু উত্তৰ লিখা 2 মাৰ্কৰ কোৱেশ্চন হয় এটাত 1 মাৰ্ক কৰি আছে ক নম্বৰ কোৱেশ্চন আছে www ৰ সম্পূৰ্ণ ৰূপ কি আৰু খ নম্বৰত আছে মাউণ্ট এভাৰেষ্টৰ অৰুণিমাই কিমান সময় ধৰি আছিল তো আমি তোমালোকক এইবোৰ কোৱেশ্চন অতি চমু উত্তৰৰ যিবিলাক কোৱেশ্চন আছিল আৰু কি কোৱেশ্চন লাগিব আগতেই তোমালোকক কমন দিয়া হৈছে তো তোমালোকে ভিডিঅটো এতিয়া নাচালে তোমালোকে চাই লবা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে নেক্সট তোমালোকে 5 নম্বৰ কোৱেশ্চনটো চোৱা কি আছে চমু উত্তৰ লিখা ইয়া মোৰ মায়ে দিয়ে আশীৰ্বাদ এয়া কেৱল এডাল চেইন নহয় কথাহাৰৰ বক্তা কোন কাক উদ্দেশ্য কৰি বক্তা কথাহাৰ কৈছিল 2 মাৰ্কৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আহি যাব পাৰে এটো পৰীক্ষাত নেক্সট কোৱেশ্চন আছে তোমালোকৰ 6 নম্বৰ কোৱেশ্চন ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাহাৰৰ বক্তা কোন ইন্টাৰনেটৰ সুবিধাৰ অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা 4 মাৰ্কৰ কোৱেশ্চন হয় ভালদৰে এটো পঢ়ি যাবা নেক্সট 7 নম্বৰ কোৱেশ্চনত আছে অতি চমু উত্তৰ এটাত 1 মাৰ্ক কৰি আছে দুটা লিখিব দিছে অনুৰাধা শৰ্মা পূজাৰীয়ে সাহেবপুৰৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে কি বঁটা লাভ কৰিছিল আৰু খ নম্বৰ আছে ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা কোন নেক্সট 8 নম্বৰ কোৱেশ্চনত আছে চমু উত্তৰ লিখা 2 মাৰ্কৰ কোৱেশ্চন হয় কামত লৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা কথাহাৰৰ বক্তা কোন তেওঁ কিয় এই কথাহাৰ কবলগা হৈছিল নাইবা ইৰাণীসকলে নৱবৰ্ষ উৎসৱত ব্যৱহাৰ কৰা বিভিন্ন খাদ্যবস্তু আৰু এইবোৰৰ প্ৰতীকী অৰ্থৰ বিষয়ে লিখা এইখিনি কোৱেশ্চন আছে তোমালোকৰ এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক কৈ লও তোমালোকে যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অতি শীঘ্ৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকে যদি এই কোৱেশ্চন পেপাৰখন পিডিএফ আকাৰে পাব বিচাৰা তেনেহলে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে তোমালোকৰ বায়ত আমাৰ চেনেলৰ বায়ত দিয়া আছে তোমালোকে চাই লবা তাৰে পৰা তোমালোকে হোৱাটছএপ গ্ৰুপত জয়েন হৈ লবা মই তোমালোকক পিডিএফটো দি দিম তাৰে পৰা নেক্সট কোৱেশ্চন আছে 9 নম্বৰ কোৱেশ্চন কাজিৰঙালৈ যাত্ৰা কৰি কি বিষয়ক শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল নাইবা বুশ্বেৰ চহৰখনৰ এটা বিৱৰণ দিয়া 10 নম্বৰ কোৱেশ্চন অতি চমু উত্তৰ লিখা প্ৰথমটো আছে মৌপাক মানে কি আৰু খ নম্বৰত আছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে নেক্সট কোৱেশ্চন 11 নম্বৰ কোৱেশ্চন চমু উত্তৰ লিখা এটা 2 মাৰ্ক কৰি আছে বৰ্গিত দুটা লক্ষণ উল্লেখ কৰা আৰু খ নম্বৰ আছে জিকিৰৰ বিষয়ে এটি টুকা লিখা চমু টুকা লিখিব দিছে জিকিৰৰ বিষয়ে পঢ়ি যাব তোমালোকে 22 নম্বৰ কোৱেশ্চন আছে মক্কাৰ দুৱাৰত চাহাব জীবই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টপালি কবিতা ভাগৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা 13 নম্বৰ কোৱেশ্চন তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় আৰু খ নম্বৰত আছে অসমীয়াসকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল অতি চমু উত্তৰে কৈছে এটো ডাইৰেক্ট এনসাৰটো লিখিলেই হ'ব তোমালোকৰ নেক্সট আৰু এটা দিছ অপচন যে হৰিকৃষ্ণ ডেকা একমাত্ৰ উপন্যাসখনৰ নাম কি 14 নম্বৰ কোৱেশ্চন তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা 2 মাৰ্ক কৰি আছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা আৰু খ নম্বৰত আছে হেৰাও চিনাকি মানুহজন তোমাক কি লাগে হি ইয়াত কিয় কবিক এইদৰে সুধিছে বুজাই লিখা কোনে কিয় কবিক এইদৰে সুধিছে বুজাই লিখা 15 নম্বৰ কোৱেশ্চনত আছে উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী কিয় এইদৰে আহ্বান জনাইছে বুজাই লিখা নাইবা দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ লিখা 4 মাৰ্কৰ হয় তোমালোকে পঢ়ি যাবা মূল ভাৱ মই তোমালোকক দিছিলো আগতে কি মূল ভাৱ তোমালোকে পঢ়ি যাব লাগিব আগৰ ভিডিঅটোত দিয়া আছে তোমালোকে চাই লবা নেক্সট আমি আহিছো 16 নম্বৰ কোৱেশ্চন নিৰ্দেশ অনুযায়ী তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা প্ৰথমটো আছে যিকোনো এটাৰ বেক বাক্য সহ সমাখন নাম লিখা দুমাহী মহাপুৰুষ চক্ৰপাণি খ নম্বৰত আছে যিকোনো এটা শব্দৰ সন্ধি ভাঙা সংস্কৃত পুনৰ্জন্ম গ্ৰন্থাগাৰ নেক্সট যিকোনো এটা শব্দত মধ্যাহ্ন ন বা মধ্যাহ্ন হ হোৱাৰ কাৰণ লিখা পৰায়ণ কণ্টক যুধিষ্ঠিৰ তাৰ পিছত আছে হৰৰ বাক্যলৈ পৰিৱৰ্তন কৰা যিজন হত তেওঁক ঈশ্বৰে দয়া কৰে 9 নম্বৰত আছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো এটাৰ প্ৰবেশ প্ৰত্যক্ষ তো এইখিনিতো কও তোমালোকক যে তোমালোকে যদি অসমীয়াৰ টোটালি
ফুল গ্ৰামাৰ সেকশনৰ তোমালোকৰ কোৱেশ্চন খিনি লাগে কি গ্ৰামাৰ আহিব তোমালোকৰ কালিৰ পৰীক্ষা তো আমি অলৰেডি ভিডিও আপলোড কৰিছো ডেসক্ৰিপচন বক্সত তোমালোকৰ লিংক দিয়া আছে তোমালোকে তাৰে পৰা চাই লবা সেইখিনি কৰিলে তোমালোকৰ পৰীক্ষাত গোটেইখিনি গ্ৰামাৰ কমন পৰি যাব নেক্সট আছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা লিখাৰো অসমীয়া দ্বিতীয় নম্বৰত আছে যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা গাই বাইছা হাত দীঘল খাই ভাত ফলা নেক্সট জ্যোতিচিহ্ন বহুৱা মই কিন্তু নৰও এতিয়াই যামগৈ এটা শব্দত প্ৰকাশ কৰা যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে দূৰৰ পৰা চোৱা কাৰ্য আনন্দক দেখা স্বভাৱ তো এইবিলাক তোমালোকৰ যিকোনো এটাহে লিখিব লাগে নাইবা দিয়া আছে আৰু 17 নম্বৰ কোৱেশ্চনত আগবাৰো তলৰ যিকোনো এটা উত্তৰ লিখা ভাব সম্প্ৰসাৰণ কৰা আছে প্ৰথমটো 4 মাৰ্কৰ হয় কথাত কটা যায় কথাত বটা পায় নাইবা আৰু এটা দিয়া আছে খ নম্বৰ বিদ্যালয় সৰস্বতী পূজা উদযাপনৰ বাবে অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখা আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা তো তোমালোকক কৈ থাও যে ভাব সম্প্ৰসাৰণৰ ভিডিও আৰু আবেদনৰ ভিডিও অলৰেডি আমি আপলোড কৰিলো আমাৰ ডেসক্ৰিপচন বক্সতে তোমালোকে লিংকটো পাই যাবা তাৰে পৰা চাই লবা কোনটো তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট আছে নেক্সট আছে 18 নম্বৰ কোৱেশ্চন তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান তুমি ভাল পোৱা এগৰাকী সাহিত্যিক বা এনেকে প্ৰিয় সাহিত্যিক বুলি আহিব পাৰে আৰু তোমাৰ অসমৰ বানপানীৰ সমস্যা আৰু চোৱা তোমালোকে যে হেডলাইন বিলাক তোমালোকৰ কোৱেশ্চনতে দিয়া আছে তো তোমালোকৰ পৰীক্ষাত এনেদৰে কোৱেশ্চন আহিব আৰু ৰচনাৰ ভিডিও যদি তোমালোকে চাব বিচাৰা আমাৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে গোটেইখিনি তোমালোকে ৰচনা তোমালোকে তাৰে পৰা পাই যাবা তো ৰচনা কেনেদৰে লিখিব লাগিব বা কি লিখিব লাগিব ৰচনাত গোটেইখিনি তোমালোকে পাই যাবা তাৰে পৰা চাই ল'বা 19 নম্বৰ কোৱেশ্চনটো আছে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ চমুকৈ লিখা আৰু 20 নম্বৰত আছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগ একজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা তো তোমালোকে যদি বৈচিত্ৰ্যময় অসমৰ কোৱেশ্চন দুটাৰ এনসাৰ লাগে তেনেহলে আমি অলৰেডি বৈচিত্ৰ্যময় অসমৰ কোৱেশ্চনৰ যিখিনি এনসাৰ লাগিব তোমালোকৰ গোটেইখিনি এনসাৰ দিয়া আছে আমাৰ ভিডিও আপলোড কৰা আছে তোমালোকে তাৰে পৰা চাই লবা ডেসক্ৰিপচন বক্সত লিংকটো পাই যাবা তোমালোকে নেক্সট আমি আগবাঢ়িছো খ অংক অৰ্থাৎ খ অংকৰ পৰা তোমালোকৰ যিখিনি 25 নম্বৰৰ কোৱেশ্চন আহিব তাৰে পৰা কি কোৱেশ্চন আহিব পাৰে চাই লোৱা প্ৰথমটো আছে অতি চমুত্ত লিখা অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন নেক্সট আছে শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল 22 নম্বৰ কোৱেশ্চনত চোৱা কি আছে কুলক্ষয় দহক কিয় মহাপাপ বোলা হৈছে পাণ্ডৱৰ সৈতে কুৰুক্ষেত্ৰ যুদ্ধত সহযোগ কৰা মহাৰথীসকলৰ নাম লিখা 23 নম্বৰ কোৱেশ্চন এই 6 দশকত আততায়ী কৌৰৱসকলক কি 6 দশকত আততায়ী হৈছিল নাইবা আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতীয় শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বুজাই লিখা এইটো আহিবই পৰীক্ষাত নেক্সট 24 নম্বৰ চোৱা অতি চমুত্ত লিখা কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল আৰু খ নম্বৰ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেকেৰে ঝাৰু ধৰিবলৈ কৈছে 25 নম্বৰ কোৱেশ্চন উত্তৰ লিখা যিকোনো এটা কাটবাজি বুলি জগতে হাসয় দেখিলে হুমৰি হৰি কাটবাজি বুলি কাক কৰিছে ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা তেওঁ কোনে ৰক্ষা কৰিছিল আৰু এটা কোৱেশ্চন আছে হাতাম পুৰুষিয়া সোণৰ চোতাল ঘৰ কিহেৰে পদ খাই আছে বুলি কবিয়ে কৈছে কবিয়ে কি কৰিবলৈ আহ্বান জনাইছে তো যিকোনো দুটা লিখিব দিছে যিকোনো এটা লিখিবলৈ দিছে তোমালোকৰ দুটা কোৱেশ্চনৰ পৰা মাৰ্ক আছে 3 মাৰ্ক 26 নম্বৰ কোৱেশ্চন আছে তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা তো ইয়াতে দুটা কোৱেশ্চন দিয়া আছে যিকোনো এটা লিখিবলৈ দিছে তোমালোকক প্ৰথমটো আছে গাততে পটতে পেটাৰি বান্ধনতে ধনত লাগিব জুই ইয়াত কোনে কিয় ধনত জুই লাগিব বুলি কৈছে বহুত ইম্পৰ্টেন্ট হয় আৰু এটা আছে নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে তো যিকোনো এটা লিখিবা তোমালোকে পৰীক্ষা যদি আহি যায় নেক্সট 27 নম্বৰ কোৱেশ্চনত আছে তলৰ বাক্যটো শুদ্ধকৈ লিখা 4টা বজাৰ লগে লগে মই যাম খ নম্বৰ কোৱেশ্চন আছে প্ৰতি উপসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা ইয়াতো 1 মাৰ্ক হয় গ নম্বৰ কোৱেশ্চন আছে অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা খ নম্বৰত আছে সাগৰ শব্দটো এটা সমাৰ্থক শব্দ লিখা আৰু গ নম্বৰত আছে আধুনিক অসমীয়া ৰূপ লিখা আৰু লাষ্ট কোৱেশ্চনত আছে তোমালোকৰ 28 নম্বৰ সূত্ৰ লিখি উদাহৰণ দিয়া যিকোনো দুটা ছন্দৰ কোৱেশ্চন আছে ইয়াতে পয়াৰ ছন্দ লেছাৰী ছন্দ ছবি দুলৰি তো ছন্দৰ যিখিনি তোমালোকৰ পৰীক্ষাত আহিব কি তোমালোকৰ ইম্পৰ্টেন্ট আছে গোটেইখিনি আমি আগতে ভিডিও আপলোড কৰিলো ডেসক্ৰিপচন বক্সতে লিংকটো তোমালোকে পাই যাবা তাৰে পৰা ছন্দৰ গোটেইখিনি এনসাৰ চাই লবা তোমালোকে আৰু যদি তোমালোকে এই কোৱেশ্চনটো আমাৰ পিডিএফ আকাৰে পাব বিচাৰা আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হয় তোমালোকে চাই লবা তাতে মই তোমালোকক হোৱাটসএপ গ্ৰুপত দি দিম তোমালোকক এই কোৱেশ্চনটো আৰু তোমালোকে পৰীক্ষা দিয়াৰ আগতে এবাৰ এই কোৱেশ্চনটো সলভ কৰি যাবা ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কোৱেশ্চন তোমালোকৰ পৰীক্ষাত কমন পৰি যাব Like, comment and subscribe.